আমি ডাঙৰ বাহঁতৰ ঘৰলৈ ওলাইছোঁ দাদা আৰু বাহঁত আহি আছে সিহঁতৰ লগতে যাম আৰু দাদাই থৈ আহিবগৈ সৰু বায়ে ঘপককেনে লগ ধৰিলে ডাঙৰ বাৰ ঘৰলৈ যাওঁ বৈ বুলি সেই খৰখেদাকৈ ওলাইছোঁ আজি যিহেতু ছানডে নহয় জানো সেইকাৰণে অকণমান দেৰিলৈকে শুই আছিলোঁ কাম চাম পেলাই একেবাৰে ডাঙৰ বাৰ ঘৰলৈ যাম বুলি কৈ ওলাই আহিছোঁ আৰু দেই বেটি ওলাই ৰখি আছে দেই খৰখেদাকৈ উলিয়াইছোঁ একদম চুলি তুলি চিটিকৈ বান্ধি দিছোঁ আৰু আমি বাহঁতৰ ঘৰলৈ গৈ আছোঁ ডাঙৰ বাহঁতৰ ঘৰলৈ আমি গোটেইখিনি এইফালে বাই এইফালে আপা বেটা গৈ আছে এইফালে দাদা গাড়ী চলাই গৈ আছে বাহঁতৰ ঘৰলৈ গৈ আছোঁ গাড়ীৰ পৰা নামি দাদাহে ৰাস্তাতে মানে ডিউটি আছোঁ মানে এতিয়া গৈ আছোঁ বাহঁতৰ এখন খোজকাঢ়ি বাহঁত আগে আগে গৈ আছে বা বৌ বেটা বেটি বাহঁতৰ ঘৰ পালোহি দেই পানীত কি কৰি আছে বাই আহি আছে পানীত কি কৰি আছে সিহে জানে হাঁহ খেদি লাগে চাগে পালোহি এইফালে ভিনদেউ আমাক চাহ দিছে বাহঁতৰ ঘৰত চাহ খাব লৈছোঁ চাহৰ লগত এইফালে মিঠা নিমকি চাহ খাইছে দেই চাহ খাব লৈছে আৰু এইফালে নিচাদো আহি পালেহি জীয়েকৰ ঘৰলৈ এইফালে মা এইফালে চিঙৰা লৈ আহিছে নিচাই এইফালে আমি চাহ খাই থাকোঁতে আকৌ নিচাদই চিঙৰা লৈ আহিলে চিঙৰা খাব লৈছোঁ এইফালে লেটা পলু বাহঁতে আনিছে এইফালে আপাই গুচাই আছে চাটনি বনাব লৈছে ব্ৰইলাৰ আছে এইখিনি নাখাকো বনাব লৈছে ঢেৰ আইটেম দেই এইফালে এইখিনি কি হয় ব্ৰইলাৰ সেইটো খাই দিওঁ গৰম নহয় এইখিনি গাহৰি বনাই আছে বৌয়ে বনাইছে গাহৰিখিনি দেই এইফালে ব্ৰইলাৰ বনাইছে দেখিছেনে ইমান ধুনীয়া কালাৰ উঠিছে এইফালে পলু তাতে ৰেডি কৰি লৈছে এইফালে চাটনি বনাইছে ভেদাইলতা নৰসিংহ কিবাকিবি এইফালে জলকীয়া লগাইছে দেই দেখিছে দেই ইমান ধুনীয়াকৈ লাগি আছে এইফালে দেখিছেনে বাহঁতৰ খেতি কৰিছে কি খেতি দেখুৱাইছোঁ এইফালে ৰঙালাও খেতি এইফালে গোমধান খেতি কৰিছে এইফালে দাংবডি লগাইছে এইফালে বেঙেনা পুলি দিছে দেই তাৰপিছত সেইফালে সেইখিনি বিলাহী ভাবিলোঁ আপোনালোককো দেখাওঁ কিনো খেতি কৰিছে বাহঁতৰ ঘৰত এয়া এইফালে এইখিনি ভেন্দি পুলি লগাইছে দেই দেখিছে এইফালে জলকীয়া দি থৈছে এয়া দাংবডি লগাইছে দেই বাহঁতে এয়া দেখিছেনে দাংবডি লাগি আছে এয়া দাংবডি লগাইছে ভাল লাগে নহয় জানো এনেকৈ শাক পাচলিবোৰ ঘৰতে খেতি কৰিলে দেখিও ভাল লাগে আৰু ঘৰৰ বস্তু খাবলৈও ভাল নহয় জানো এয়া দেখিয়ে কিবা এটা ভাল লাগিছে এইফালে দাংবডি লাগি আছে দেখিছে তাৰপিছত এইফালে বিলাহী দি থৈছে এয়া বিলাহী নিজৰ ঘৰত কৰা খেতি সোৱাদেই বেলেগ নহয় জানো এয়া বাহঁতৰ ওপৰতো খেতি কৰিছে দেখুৱাম দেই কিনো খেতি কৰিছে তাকে আপোনালোককো অকণমান দেখুৱাম বুলি ভাবিলোঁ এইফালে জলকীয়া দি থৈছে দেখিছে এইফালে বেঙেনা লগাইছে এয়া ভোট জলকীয়া লাগিছে দেখিছেনে লমালমে বাহঁতে কিনো খেতি কৰিছে আপোনালোককো দেখুৱাম বুলি ভাবিলোঁ তাৰপিছত এইফালে মচুন্দৰী দি থৈছে দেখিলে মচুন্দৰী ধনিয়া তাৰপিছত এইফালে ভোট জলকীয়া লাগিছে এইটো কি জলকীয়া ধান জলকীয়া বুলিও কয় কণ জলকীয়া বুলিও কয় দেই দেখিছে এয়া লাগিছে এনেকৈ জলকীয়া বা কিবা এটা ঘৰত লগালে কিমান ভাল লাগে ছিঙিও ভাল লাগে দেখিও ভাল লাগে নহয় জানো এয়া দেখিছে ইমান ভাল লাগে পথাৰখন দেখিছে এইফালে পলু দিছে আমি পলু খাব লৈছোঁ দেই এয়া উজানৰ মাছ দেই বাহঁতে মধুপুৰৰ পৰা আনিছিলে ঘৰত মানে মধুপুৰ গাঁও ঘৰৰ পৰা তাত উজানৰ মাছ ওলাইছিলে যে ধৰি আনিছিলে এয়া খাবলৈ দিছে
এইফালে চাটনি দিছিলে বাই আমি এনেই টেষ্ট কৰি চাইছোঁ ভাত খোৱাৰ আগত আৰু এইফালে শুকান মাছ দেই শুকান মাছ শুকুৱাই কিনে ফ্ৰাই কৰিছিলে খাবলৈ দিছে আমাক হৈ গৈছে আমি ভাত খাব লৈছোঁ আজি ভাতৰ লগত আছে এইফালে গাহৰি মাংস ব্ৰইলাৰ চাটনি এইফালে মাটিমাহ দালি ভাত খাব লৈছোঁ দেই বা আৰু মই এইফালে বা ভাত এইফালে মই আমাৰ দুজনীক আগত দি দিছে ভাত পানী খাই কিনে বহি আছোঁ আৰু আপাহঁতে ভাত খোৱাই নাই বা মই বৌহঁতে খালোঁ আৰু চাহ আৰু আপাই ভাত খোৱা নাই বেটিও খালে এতিয়া ভাত পানী খাই এনেই বহি আছোঁ আকৌ টোপনিয়ে ধৰিলেচোন ভাত খাই এতিয়া এনেই বহি আছোঁ আৰু মই অকণমান দেৰি শুই ল'ম সিহঁতৰতো ভাত চাত খোৱা দেৰি হ'ব যোৱাও দেৰি হ'ব অকণমান শুইয়ে ল'লোঁ একেবাৰে টোপনি ধৰিছে বুলি এজন আমাৰ ডাঙৰ ভিনদেউ দেই ভিনদেউ অকণমান ভিডিঅ' কৰি দিছিলোঁ ডাঙৰ বাৰ ভিনদেউ এজন এইফালে মাহঁতে বহি কথা পাতি আছে বেটাক লৈ আছে অকণমান ভিডিঅ' কৰি দিলোঁ এইফালে বেটিয়ে চকীত বহি জ্বলি আছে গোটেইখিনি মিলি কথা পাতি আছোঁ আমি এয়া ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু দেই ওলালোঁ বহুত দেৰি হৈ গ'ল এতিয়া 4:30 বাজিলে আৰু আমি ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু দেই এইফালে আপা ওলাইছে তাই এইফালে বৌ ওলাই গৈছে গোটেইখিনি আমি ওলাইছোঁ আৰু যাবলৈ ভিনদেউৱে থ'ব যাব এইফালে ভিনদেউ গাড়ী ষ্টাৰ্ট দিব গৈছে এইফালে আমি ঘৰলৈ যাবলৈ ওলালোঁ দেই গৈছোঁ আৰু ভিনদেউৱে থ'বলৈ গৈছে আমাৰ লগত পোৱালীকেইটাও লাগি আহিছে ন থ'বৰ কাৰণে মই যে কাহৰ দৰৱটো খাইছিলোঁ আৰু এটা দৰৱে আৰু 2 চামুচমান আছে হ'বই চাগে সেইটোৱে ভাল কৰি দিলে এইফালে আপাই জলকীয়া পুলি আৰু বেঙেনা পুলি লৈ লৈছে আমি গৈ আছোঁ ঘৰলৈ আৰু দেই বাই হাঁহিছে এইফালে ভিডিঅ' কৰা দেখি এইফালে দেওবৰীয়া বজাৰত মানে টিভি চেণ্টাৰ বজাৰখন হয় যাওঁতে বহুত ভিৰ হৈ আছিলে এতিয়া বজাৰ কমিলেগৈ আৰু আমি অহালৈকে এয়া অকণমান দেখুৱাই দিছোঁ বাই বাই যাব দেই এয়া ঘৰ পালোহি ভিনদেউ এইফালে নামাই থৈ আছে আৰু